মহাত্মা গান্ধী সদায় জীয়াই থাকক, সকলো ৰাইজে প্ৰতিজ্ঞা কৰি কওক, মহাত্মা গান্ধী আমাৰ অমৰ হওক, অসমৰ এক ৰত্ন। জয় জয় অসম। কলিতাৰ প্ৰতিধ্বনি নাচি উঠে প্ৰাণ জগতৰ, যাৰ গ'ল জয় গ'ল চৰণীটো শেষ হ'ল আৰম্ভণি নৱবছৰৰ। দাদা বুলি আমি কৈছিলোঁ, এতিয়া বয়সে আমনি কৰিছে, কিন্তু দাদা বুলি মাতি খুব আপোন এটা সম্পৰ্ক তাত আমি সেই সুবাসটো পাওঁ। মই তেখেতক লগ পাইছিলোঁ, তেতিয়া নাজানিছিলোঁ তেখেতে কবিৰাম গোস্বামী। 1981 চনত ঘেৰেঙা লগা শীতৰ সেই সময়ছোৱাত 81 বাগৰি 82 চন 1982 চন, তেতিয়া মই অসমৰ এক ভ্ৰাম্যমান থিয়েটাৰ দলত মই জড়িত হৈ আছিলোঁ। অসম ষ্টাৰ থিয়েটাৰ, মই দিল্লী নেশ্যনেল প্ৰগ্ৰামৰ পৰা আহিয়ে যিহেতু মই থিয়েটাৰৰ মানুহ, থিয়েটাৰ কৰিবলৈ মই থিয়েটাৰ এই দলত যোগ দিছিলোঁ। আৰু তাৰে উচিলাতে আমি নাটক মেলিছিলোঁগৈ বৰহাটীয়াত, তিনিচুকীয়া জিলাৰ বৰহাটীয়াত। চাৰিওফালে বাগানৰ পৰিৱেশ, তাৰে এখন স্কুলৰ সাৰ্জিত আমি গৈছিলোঁ নাটক কৰিবলৈ। আৰু তেতিয়া সেই তাতেই টি গাৰ্ডেন বাগানৰ পৰিৱেশ, লংচৰ যিখন বাগান, তাৰে শুকানগুৰি, চাহাসকলে কৈছোঁ শুকানগুৰি, কিন্তু অসমীয়াত শুকানগুৰি বাগান, তাতেই চাকৰি কৰিছিল আমাৰ শ্ৰদ্ধেয় ৰাম গোস্বামী দাদাই। তেখেতৰ পৰিয়াল কিন্তু তাত আছিল বৰহাটীয়া, সেই সৰু টাউনখনত, ডুমডুমাৰ কাষত সৰু টাউনখনত। আৰু সেইফালে ৰূপাই চাইডিং পাৰ হৈ এই নামবিলাকেই বৰ ভাল লগা, বৰহাটীয়া, ৰূপাই চাইডিং, কাকো পথাৰ যোৱা ৰাস্তা, সেইফালে বৰষুণ যায়। আৰু তাৰ সেই বাগানৰ সেউজীয়া পৰিৱেশত আমি লগ পাইছিলোঁ ৰাম গোস্বামী দাদা। আৰু তেখেতৰ ঘৰলৈ আমি যিহেতু নাটকৰ শিল্পী, সেই সুবাদতে অৱশ্যে তাৰ আগতেই মই 2খন চিনেমাত অভিনয় কৰিছিলোঁ। সাধাৰণতে চিনেমা কৰা মানুহৰ প্ৰতি মানুহৰ আকৰ্ষণটো বেছি হয়। যি হওক, সেই অভিনেতা আৰু সেই সুবাদতেই আমাৰ লগত চিনাকি হৈছিলে। আমি তেখেতৰ ঘৰলৈ গৈছিলোঁ, তেখেতৰ সেই পৰিৱেশত বাগান গাঁও লগা সেই পৰিৱেশত তেখেতৰ ঘৰত গৰু ছাগলী ঘৰচীয়া পোহনীয়া জন্তু আছিলে। আৰু তেখেতৰ সেই পৰিয়াল, কিন্তু সেই গোটেই পৰিৱেশটো, সেই সেউজীয়া পৰিৱেশ, মই পাছত ভাবিছোঁ সেউজীয়া দেশৰ কবি। তাৰমানে তেখেতৰ কবিতাত প্ৰকৃতিয়ে বহু ঠাই প্ৰকৃতিয়ে আগুৰি আছে তেখেতৰ কবিতাৰ প্ৰকাশত।
মানুহৰ জীৱনটোতো আছে প্ৰকৃতি আৰু মানুহ, কিন্তু প্ৰকৃতিৰ সেই সেউজীয়া, প্ৰকৃতিৰ সেই সুবাস, চাহ বাগানৰ কেঁচা পাতৰ গোন্ধ, সেই চাহ বাগানত কৰ্মীসকলৰ, চাহ জনজাতিৰ সেই লোকসকলৰ দেহা বগা শ্ৰম, ঘামৰ গোন্ধ, তেওঁলোকৰ সেই যিটো কালচাৰ, তেওঁলোকৰ যিটো সংস্কৃতি, চাহ বাগানৰ যিটো সংস্কৃতি, ঝুমুৰ, এই ঝুমুৰ সংস্কৃতি যিটো, সেই সকলোবিলাক তেখেতে পৰখি চাইছিলে, তাৰ ঘ্ৰাণ ল'বলৈ পাইছিলে নিচেই কাষৰ পৰা। চাহ বাগানত বনোৱাৰ গাৰ গোন্ধ তেখেতৰ ঘ্ৰাণত আছিলে, গাৰ টেক্সাৰ তেখেতৰ ঘ্ৰাণত আছিলে, তেখেতৰ দৃষ্টিত আছিলে। কাৰণ তেখেত মূলতঃ কোমল, কবি মনৰ মানুহ। সেইকাৰণে আৰু অসমীয়া সংস্কৃতি, অসমীয়া সাহিত্য, অসমীয়া কবিতা, অসমীয়া শব্দ, সেইবোৰক লৈ তেখেতে সপোন দেখিছিলে আৰু য'তেই গৈছিলে। মই জনাত তাহানি তেখেত নকছাৰী স্কুলৰ প্ৰতিষ্ঠাতা প্ৰধান শিক্ষক আছিল। যোৰহাটৰ নকছাৰী, যোৰহাট যিহেতু মোৰ জন্ম ঠাই, সেইকাৰণে হঠাৎ যোৰহাটলৈ মনত পৰিছে। তাতো এটা সাংস্কৃতিক সাহিত্যৰ পৰিৱেশ সৃষ্টি কৰাত তেখেতে অহৰহ কাম কৰি আছিলে। সেই সাধাৰণ মানুহখিনিক লৈ কেনেকৈ কবিতালৈ আগ্ৰহান্বিত কৰিব পাৰে, কেনেকৈ গল্পৰ মাজলৈ লৈ যাব পাৰে, অসমীয়া সংস্কৃতিৰ কেনেকৈ সুবাসী বিলাব পাৰে, তেওঁলোকক কেনেকৈ অনুৰক্ত কৰিব পাৰে। আনকি আমি জনাত তেখেতে চাহ বাগানৰ সেই বনোৱা সেই শ্ৰমিকসকলক অসম সাহিত্য সভাৰ আজীৱন সদস্য কৰিছিলে। তেখেতে লৈ গৈছিলে সাহিত্য সভাৰ বিভিন্ন অনুষ্ঠানলৈ, তেওঁলোকৰ কবিতাৰ মেললৈ, সাহিত্য সভাৰ সাহিত্যৰ সেই আলোচনালৈ তেওঁলোকক ভাগ লোৱাৰ সুবিধা দিছিলে। আৰু এই যিটো সমাজখন সাহিত্য সংস্কৃতিৰ মাজেৰে এটা কোমল পৰিৱেশ, মানুহৰ মনবোৰ কোমল কৰি ৰখা, মানুহক নিজৰ মনত সকলো খং খেয়াল, যিটো মানুহৰ মনত যিটোৱে বিভেদ সৃষ্টি কৰে, সেইখিনি আঁতৰাই মূলতঃ সমল সাহিত্য, কলা, সংস্কৃতি। কাৰণ আমাক যিটো অনুষ্ঠানলৈ নিমন্ত্ৰণ কৰা হৈছিলে তাৰো তেখেত সদস্য আছিল স্কুলখনৰ লগত জড়িত, যদিও চাহ বাগানত তেখেতৰ চাকৰি সূত্ৰে চাহ বাগানত আছিল। আৰু চাহ বাগানত কাম কৰি তেখেত সেই বৰাক জানৰ সেই পৰিৱেশত আছিল। তাত এটা সংস্কৃতি পৰিৱেশ গঢ়ি তোলাত আৰু হয়তো আছিলে কাৰোবাৰ অৱদান, কিন্তু আমি তেখেতক পাইছিলোঁ। তেখেতৰ মাত কথা, তেখেতৰ মৰম, তেখেতৰ যিটো আকুলতা, মাতি আনি ঘৰত সকলোৰ লগত ওচৰ চুবুৰীয়াৰ পৰিচয় কৰি দিয়া, ঘৰৰ সেই আমাৰ অসমীয়া যিটো আপ্যায়ন, অসমীয়া খোৱা, ভাত পানী প্ৰাৰম্ভ কৰি জলপান খোৱা, সেই সকলোবিলাক ব্যৱস্থা কৰিছিলে। এইবিলাক এতিয়া গুৱাহাটীৰ কংক্ৰিটৰ জংঘলত সেইবিলাক নাইকিয়া হৈ গৈছে। তেখেতে সময়ত আহি এই কংক্ৰিটৰ জংঘললৈ আহিবলগীয়া হ'ল। ইয়াতে কাহিলীপাৰাৰ আমাৰ জ্যোতি চিত্ৰবন, য'ত আমাৰ চলচ্চিত্ৰৰ সেই ষ্টুডিঅ'টো নিৰ্মাণ কৰা হৈছিলে জ্যোতিপ্ৰসাদ আগৰৱালাৰ নামত, তাৰ কাষৰে তেখেতে অকণ মাটি লৈ তাতেই তেখেতৰ ঘৰ, তেখেতৰ পৰিয়ালটো তাতেই। কিন্তু এই সাহিত্য সংস্কৃতি অনুষ্ঠানত শেহতীয়াকৈ সাহিত্য সভা ডাঙৰ অনুষ্ঠান বাৰু, তাৰ পৰা বয়সে যেতিয়া আমনি কৰিলে, সৰু সৰু সাহিত্য অনুষ্ঠানবিলাকত তেখেত জড়িত। সেই কাহিলীপাৰাৰ সেই অঞ্চলৰ, বৃহত্তৰ কাহিলীপাৰা অঞ্চলৰ বিভিন্ন বিহুত তেখেত জড়িত। আৰু তেওঁ সদায় কবিতা থাকিব, বিভিন্ন অনুষ্ঠানত তেখেতৰ কবিতা থাকিব। আৰু আটাইতকৈ ডাঙৰ কথা এই যে পাৰিবাৰিক যিটো একাত্মতা, পাৰিবাৰিক যিটো আত্মীয়তা, আজিকালি ৰুক্ষ পৰিৱেশত, কংক্ৰিটৰ জংঘলত মানুহবিলাক চেদেলি ভেদেলি হৈছে, মনবিলাক চেদেলি ভেদেলি হৈ গৈছে। নিজৰ পৰিয়ালটোতে 3টা ল'ৰা, 3জনী ছোৱালী থাকিলে সেই ল'ৰাকেইটা বেলেগে বেলেগে থাকে ক'ৰবাত। তেখেতে থোপ খুৱাই ৰাখিছিলে নিজৰ পৰিয়ালটোক গোটেই সাৱটি একেলগে থাকি সেই শক্তি আহৰণ কৰাৰ সেই মন্ত্ৰ তেওঁলোকৰ নিজৰ সন্তানসকলৰ মন মগজুত দিয়ে আৰু পৰিৱেশ এটা সৃষ্টি কৰিছিলে। সেইকাৰণে সেই আত্মীয়তাৰ, সেই শ্ৰদ্ধা, সেই সম্পদখিনি, সেই সমলখিনি তেখেতৰ পুত্ৰৰ মাজতো আছে, যিকাৰণে তেখেতক লৈ, পিতৃক লৈ পুত্ৰই গৌৰৱ কৰে। আৰু ডেফিনেটলি সঁচাকৈ গৌৰৱৰ থল আছিল তেখেত। কাৰণ তেখেতে সমাজখনত সদায় সুন্দৰ পৰিৱেশ সৃষ্টি কৰাৰ চেষ্টা কৰে, য'তেই আছিল তুমি, আৰু বান্ধি ৰাখিবৰ চেষ্টা কৰিছিল। সেই বান্ধোনটো, সেই আত্মীয়তাটো তেখেতৰ কবিতাৰ প্ৰকাশত আছে। আৰু তেখেতৰ সেই সেউজীয়া
সেউজীয়া দেশ তেওঁৰ বিষয়ে যে মই কিবা এটা ক'ব লাগিব তাকে জানি মোৰ ভালেই লাগিছে, কাৰণ তেওঁৰ বিষয়ে মই ক'তো তেনেকৈ কোৱাও নাই। মই 1996-97 চনত অসম খাদ্য সভাৰ সভাপতি আছিলোঁ। সেই কালচোৱাত ৰাম গোস্বামী উপসভাপতি আছিল আৰু আমি দুইজনে লগতে আৰু আমাৰ সহকাৰী সম্পাদক কিজনী গোটেইখিনি লোকে ক'লোঁ যে সাহিত্য সভাই কিতাপ ছপা কৰাটো ডাঙৰ কথা নহয়, মানে সাহিত্য সভাৰ মূল কাম হ'ব লাগে যে বিভিন্ন ভাষা গোষ্ঠী, বিভিন্ন গোষ্ঠীৰ মানুহৰ লগত সম্প্ৰীতি স্থাপন কৰা, আৰু সাহিত্য সভাই আৰু এটা কাম কৰিব লাগে যে বগৈ সমাজ এটা সৃষ্টি কৰিব লাগে, আৰু সাহিত্য সভাৰ জনসাধাৰণৰ লগত সংযোগ কৰিব লাগে। এই চিন্তাৰ কাৰণে আমি অসমৰ বহুত জেগা ঘূৰিলোঁ। আমি এনেকুৱা কিছুমান জেগা ঘূৰিছোঁ ৰাম গোস্বামীৰ লগত, যে তেতিয়া সেই ঠাই পাবলৈ হ'লে নাৱত হয়তো 4-5 ঘণ্টা যাব লাগে। পাগৰ এইফালে বৰপেটাৰ ফালে কিছুমান চহৰ অঞ্চল আছে তালৈ গৈছোঁ, সিফালে উজনি অসমৰ প্ৰায়বিলাক চাহ বাগানলৈ গৈছোঁ। তাৰ মাজত আমি সাহিত্য সভা প্ৰচাৰ কৰিছোঁ, সাহিত্য সভা পাতিছোঁ, এইবিলাক মোৰ লগতে তেখেত জড়িত আছিল। আৰু মই তেখেতক গুৱাহাটীলৈ গৈছোঁ, মই কিন্তু উজনি অসমলৈ গৈ বৰহাট যাম, তিনিচুকীয়া, মাৰ্ঘেৰিটা, এইবিলাক জেগাত গৈ দেখিলোঁ যে অধিক গৈ এইবিলাক জেগাত গৈছে গোস্বামী সব মানুহে চিনি পায়, সকলো মানুহে চিনি পায়। সেই সময়ত সেইবিলাক জেগাত তেখেত বৰ জনাজাত মানুহ, আৰু সেইটো জনাজাত হোৱাৰ কাৰণেই তেওঁৰ কাৰণে সেই অঞ্চলত আমি সাহিত্যৰ বৰ ভাল সংগঠন এটা সৃষ্টি কৰিব পাৰিছিলোঁ। আৰু এটা কথা কি, এতিয়া গোস্বামীদেৱৰ চকু ভাল হৈছে, সেই সময়ত তেখেতৰ চকু ভাল হোৱা নাছিল। কিন্তু ল'ৰা এটা লৈ পেলাই একো নেদেখাকৈ কিন্তু আমাৰ চিঠি বাছৰ অফিচ ওলায়, এনেকৈয়ে তেওঁ সাহিত্য সভাৰ অফিচটো শাসন কৰি পেলাই ভালেমান অফিচটো বৰ শৃংখলা কৰিছে, শৃংখলাবদ্ধ। আমি দুইজনে ভাল টীম ওপৰত কাম কৰিছিলোঁ, আৰু মই ভাবোঁ যে মোৰ সাহিত্য সভাত যিখিনি মোৰ ওচৰত যিখিনি কাম, সেইখিনি কাম অসমৰ কাৰণে আচল কামেই হ'ব খুজিব। আমি জনজাতীয়সকলৰ মাজত সম্প্ৰীতিৰ সৃষ্টি কৰিছিলোঁ, চাহ জনগোষ্ঠীৰ মাজত সম্প্ৰীতিৰ সৃষ্টি কৰিছিলোঁ, পঢ়ুৱা মুছলমানৰ মাজত সম্প্ৰীতিৰ সৃষ্টি কৰিছিলোঁ, আৰু তেওঁলোকক সকলোকে আমি অসমীয়া সংস্কৃতিৰ মূল সুঁতিলৈ আনিবলৈ চেষ্টা কৰি অসম সাহিত্য সভাৰ মূল্যায়ন কৰিবলৈ চেষ্টা কৰিছিলোঁ। মই এনে এজন ধনী গুৰু, ভাল কবিতা লিখে, অসমীয়া সাহিত্যৰ সকলো খবৰ ৰাখে, আৰু তেওঁ সকলো সময়তে সৃষ্টি কৰিলে এজন মানুহৰ লগত মই সেই সময়ত খাতি ভাল পাইছোঁ। ভাবিছোঁ ঈশ্বৰে ভাবিছোঁ যে তেখেতক সুদীৰ্ঘ সুস্বাস্থ্য, সুদীৰ্ঘ জীৱন যাপন কৰিবলৈ সুস্বাস্থ্য কৰাই দিয়ক, এই কামনা। সাহিত্য জগতৰ এগৰাকী প্ৰবীণ কবি সাহিত্যিক ৰাম গোস্বামীদেৱ, যাক আমি সকলোৱে জানো সেউজীয়া দেশৰ কবি। এই ৰাম গোস্বামীদেৱৰ বিষয়ে মই তেখেতৰ বিষয়ে ক'বলৈ অহা নাই আজি, কিন্তু ৰাম গোস্বামীৰ লগত তেখেতৰ লগত মই আজি বহু 3টা দশকৰ আগতেই যি চিনাকি হৈছিলোঁ, সেই চিনাকি পৰ্বৰহে কিছু মনৰ কথা ক'ব বিচাৰিছোঁ। আচলতে গোস্বামীদা আমাৰ খুব প্ৰিয় এজন ব্যক্তি আছিলে সময়ত, কিয়নো মই সেইখিনি সময়ত মহানন্দ মজিন্দৰ বৰুৱা আমি একেলগে উজনি অসমৰ বহু সাংস্কৃতিক অনুষ্ঠানত গীত পৰিৱেশন কৰিছিলোঁ। তেতিয়া তিনিচুকীয়া জিলাৰ আমাৰ মাকুমৰ বৰহাটজানত প্ৰথম চিনাকি আজি 3টা দশকৰ আগতেই এই আমাৰ গোস্বামীদাৰ। সেইখিনি সময়ত গোস্বামীদাৰ যিটো এটা মানে সজবজীয়া ডেকা আছিল, আমি গোস্বামীদা আমাৰ লগত মাজত বহু বয়সৰ ডিফাৰেঞ্চ আছিল যদিও সেইখিনি সময়ত আমাক বন্ধুত্বপূৰ্ণভাৱে তেখেতে খুব আদৰি লৈছিল। আচ্ছা, সেই কথাষাৰ মোৰ এতিয়াও মনত আছে
যে আমি আৰু এটা কথা কৈ লওঁ দেই, তেখেতৰ যদিও এতিয়া সাহিত্য জগতৰ এগৰাকী ব্যক্তি, কিন্তু মোৰ দৃষ্টিত তেখেত কিন্তু সাংস্কৃতিক জগতৰো এজন মানে হেৰি ব্যক্তি। তেখেতে গীতো লিখিছিলে, আজিকালি লিখে নাই নাজানো মই, এসময়ত গীত লিখিছিলে, তাৰ লগে লগে কবিতাবিলাক খুব সুন্দৰ সুন্দৰ কবিতা লিখিছিলে, আমাৰ চিনাকি তেনেকৈ। কিন্তু মোৰ দৃষ্টিত তেখেত এজন সাংস্কৃতিক কৰ্মী আছিলে। সেইখিনি সময়ত সেই বৰহাবজান, মাকুম, সেই অঞ্চলৰ যিমানবিলাক সাংস্কৃতিক অনুষ্ঠান আছে তেখেতে আগভাগ লৈছিলে, আৰু সেই সূত্ৰতে আমাৰ চিনাকি। আমাৰ এই চিনাকিটো আজিও এই 30টা দশকৰ পিছতো আজিও এই গোস্বামীদাৰ লগত আমাৰ এটা মধুৰ সম্পৰ্ক আছে। এজন তৰুণ ব্যক্তিৰ নিচিনাকে আজিও এই বয়সতো তেখেতে একদম মানে সুন্দৰকে খোজকাঢ়ি ঘূৰি ফুৰে, যিটো সকল আজি আমিয়ে অকণমান মানে খোজ কঢ়াত বা হেৰি কৰাত খুব আমনি পাই আছোঁ, কিন্তু তেখেতক মই দেখিছোঁ যে সেই আগৰ সেই যিটো মানে গতিশীল যিটো মন আছিল, গতিশীল যিটো দেহা আছিল, গোটেইখিনি যেন এতিয়াও মই একেই দেখি আছোঁ। সেইকাৰণেই আৰু তাৰ লগে লগে এতিয়া আজি যেতিয়া গুৱাহাটীলৈ আহিলোঁ, গুৱাহাটীৰ পিছত যেতিয়া মোৰ তেখেত মানে আমাৰ ঘৰৰ লগত তেখেতৰ ঘৰৰ লগত এটা আহ যাহ সম্পৰ্ক হ'ল, ঘৰুৱা সম্পৰ্ক হৈ গ'ল। এই সম্পৰ্কটো সেই তেতিয়াই যি আৰম্ভ হৈছিল, আজিও গোস্বামীদাৰ লগত মোৰ এই সম্পৰ্কটো এটা খুব সজীৱ হৈ আছে। তেখেতৰ গীত আৰু তেখেতৰ কবিতা আৰু তেখেতৰ লিখাখিনিত আমাৰ অসম দেশখন এখন সেউজীয়া দেশ। এই সেউজীয়া দেশৰ বিষয়ে লিখোঁতে তেখেত এগৰাকী সেউজীয়া কবি হিচাপে যি আমাৰ মাজত জনাজাত হৈ গ'ল। আৰু এই যে সেউজীয়া কবি হিচাপে মই এতিয়া তেখেতক কবি হিচাপে বা মানে গল্পকাৰ হিচাপে মই নকওঁ, তেখেতৰ মনটো কিন্তু সেই সেউজীয়া, মানে এতিয়াও সেই সজীৱ সেউজীয়া হৈ আছে। যাৰ কাৰণে আমি তেখেতক অকল লিখনিতেই সেউজীয়া বুলি নকওঁ, আমাৰ এজন তৰুণ ব্যক্তি হিচাপে মানে তেখেতক মানে সেই সেউজীয়া যে চিৰ সেউজীয়া বুলি এতিয়াও আমি ভাবোঁ। আৰু গোস্বামীদাৰ বিষয়েনো কি ক'ম, ক'লেতো আৰু বহু কথাই ওলাই পৰিব, কিয়নো এসময়ত সেইখিনি সময়ত আমি অকণমান উতনুৱা শিল্পীও আছিল, আমাৰ মানে অকণমান খুব ডেকা যুঁজ আৰু, কিন্তু তেখেত আছিল তেতিয়া মানে উদ্যোক্তা আছিল তাতে। আমাক তাৰমানে ইমান ঘৰুৱাভাৱে হেৰি কৰিছিলে যে আমি যিখিনি মানে উৎপতীয়া শিল্পী হিচাপেও যদিও আছিলোঁ, আমাক অকণমান কণ্ট্ৰলো কৰিছিলে তেখেতে। আৰু এনেকুৱা কিছুমান সৰু সৰু কথা মোৰ খুব মনত পৰি থাকে। আৰু আচলতে মানে কথা কৈ থাকিলেতো আৰু বহুত কথা মনত পৰিয়ে গৈ থাকিব, কিন্তু হঠাৎ কিছুমান কথা মনত নপৰে। তাৰমানে খালি মই এটা কথাই জানো, আমাৰ মাজত বয়সৰ বহু ডিফাৰেঞ্চ আছে যদিও আমাৰ লগত আজিও গোস্বামীদাই সেই বন্ধুত্বপূৰ্ণভাৱেই আমাৰ লগত প্ৰতিটো কথাত তাৰমানে বন্ধুত্বপূৰ্ণভাৱে আমাৰ লগত, ময়ো এতিয়া লিখা মেলা কৰোঁ, মোৰ লিখা মেলাৰ লগতো সেই তেখেতৰ সেই লিখা মেলাৰ মাজত এটা বন্ধুত্বপূৰ্ণভাৱে আমি তাৰমানে এটা ডিছকাছ কৰোঁ। এই বস্তুটো মই গুৱাহাটীলৈ আহি আজি গুৱাহাটীত মোৰ 4টা দশক পাৰ হ'ল। 4টা দশকৰ ভিতৰত এনে এজন ব্যক্তি পোৱা নাই যি মোৰ গীতত বা মোৰ হেৰিত মানে অকণমান ডিছকাছ কৰে বা কিবা হেৰি কৰে, কোনেও নকৰে। আৰু মই বহুত ঠেকা খাই মানে এই পৰ্যায়ত পাইছোঁহি। কিন্তু সেই তেখেতৰ পৰা কিন্তু কিছুমান উপদেশমূলক লিখনিত কেনেকৈ লিখিব লাগে, কেনেকৈ আমি মানে বস্তুবিলাক গতিবিলাক অলপ তেখেতে বুজাই দিছিলে। সেইকাৰণে মই ভাবোঁ যে মোৰ জীৱনৰ লিখা মেলাটো গোস্বামীদাৰ এটা অলপ ঘাট আছে। আৰু বিশেষ কি ক'ম, এতিয়া মই লগ পাওঁ এতিয়া প্ৰায় 70-71 এনেকুৱা 72 সেই সময়ত মানে লগ পাওঁ। তেতিয়া তেখেত খুব সক্ৰিয়, সাহিত্য সভাত সক্ৰিয় বা অন্যান্য ৰাজহুৱা ক্ষেত্ৰত খুব সক্ৰিয় হৈ কাম কৰি আছিল। আৰু এটা কথা মই কওঁ, সেই সময়ত অসমৰ ভিতৰতে বোধহয় সম্ভৱত যে সাহিত্য সভাৰ এখন ডিব্ৰুগড় জিলা পৰিষদ, ডিব্ৰুগড় সাহিত্য পৰিষদ নে কি কয়, জিলা সাহিত্য পৰিষদ, সেইখন আছিল অতি সক্ৰিয়। আৰু বৰহাবজান, মাকুম, ডাঙৰি, তালাপ, ডিগবৈ এনেকুৱা কেইখনমান, টেঙাখাট, দুলীয়াজান, নামৰূপ, এনে কেইখনমান সাহিত্য সভা আছিল খুব সক্ৰিয়। তেতিয়া মই দেখিছিলোঁ যে ৰাম গোস্বামী বৰহাবজানৰ, মাকুমৰ জিতেন শৰ্মা, তাৰপৰা টেঙাখাটৰ শৰ্মা বুলি এবাৰ এজন টেঙাখাট হাইস্কুলৰ তেখেত শিক্ষক আছিল। তাৰপিছত নামৰূপত এজন,
দুলীয়া ডিব্ৰুগড়ত হেৰম্ব বৰদলৈ, এনে কৰি আৰু ডিগবৈত আছিল ভদ্ৰকৃষ্ণ গোস্বামী, প্ৰিয়দাস তালুকদাৰ, প্ৰফুল্ল চন্দ্ৰ বৰুৱা, মাৰ্ঘেটাটো আজিকালি কিবা বৰঠাকুৰ বুলি জানো, গোটেইখিনি নাম মনত নাই। আৰু ডুমডুমা তাতে সক্ৰিয় হৈ আছিল ধৰ্মকান্ত গোহাঁই। তাৰপিছত আৰু বৰুৱা বুলি এজন আছিল, বিপিন হাজৰিকাও আছিল, পিছত তেখেত MLA হৈছে। ঠিক তেনেকৈ এচাম মানুহ সেই সময়ত ইমান খুব সক্ৰিয় আছিল আৰু তেওঁলোকৰ প্ৰচেষ্টাতে সেইটো সময়ত চাহ বাগিচাবিলাকত শাখা সাহিত্য সভাবোৰ গঠন হৈছিল। যে মই ভাবোঁ যে চাহ বাগিচাৰ মানুহখিনিক অসমীয়া ভাষা সংস্কৃতিৰ মাজলৈ অনাত আৰু তেওঁলোকক অসমীয়া জাতিৰ এটা অংগ হিচাপে অনাৰ ক্ষেত্ৰত সাহিত্য সভাৰ যিটো ভূমিকা, সেইটো এটা সেই ভূমিকাটোত ৰাম গোস্বামী আৰু মই এতিয়া যিসকলৰ নাম ক'লোঁ সেইসকলৰ ভূমিকা খুব বেছি আছিল এইটো সময়ত, গোটেই দশকটোতে আৰু 70 দশকত। তাৰপিছত তেখেতক মই এজন ৰাজনৈতিক কৰ্মী হিচাপেও লগ পাইছোঁ, ছ'চিয়েলিষ্ট পাৰ্টিৰ কৰ্মী হিচাপে মই প্ৰায় আগতে ক'বলৈ গ'লে এটা বিভিন্ন চৰিত্ৰৰ এটা সমষ্টি মোৰ দেউতা আছিল। একেবাৰে আমি কম বয়সীয়াৰ পৰাই দেউতাক বিভিন্ন ধৰণৰ চৰিত্ৰৰ মাজত আমি দেখা পাইছোঁ। সাংস্কৃতিক এটা চৰিত্ৰ আছিল, সত্ৰীয়া নৃত্য কৰিছিলে, সত্ৰীয়া নৃত্য শিকাইছিলে মানুহ, থিয়েটাৰ কৰিছিলে, নাটক কৰিছিলে, ভাওনা কৰিছিলে। আমি য'ত চাহ বাগিচা অঞ্চলত আছিলোঁ তাত ভাওনা দুটা নিজে কৰিছিলোঁ আৰু ভাওনাৰ গোটেই বস্তুটো এটা নেতৃত্বৰ ভাৱ লৈছিলে। মানুহখিনিক ভাওনা শিকাইছিলে, চৰিত্ৰবিলাক কেনেকৈ কৰিব লাগিব সেইবোৰ দেখুৱাইছিলোঁ। পূৰ্ণাংগ দৈৰ্ঘ্যৰ নাটক কৰিছিলে আমাৰ অঞ্চলটোৰ বিভিন্ন ধৰণৰ অনুষ্ঠানত। কবিতাৰ আলোচনা পাতিছিলে, কবিতা লিখিবলৈ আমাৰ লগৰ ল'ৰা ছোৱালী আমাতকৈ ডাঙৰ কবিতা শিকাইছিল, হাতত ধৰি শিকাইছিল। এতিয়াৰ বহুত প্ৰতিষ্ঠিত কবি আমাৰ দেউতাৰ নিজৰ হাতৰ সৃষ্টি বুলি ক'ব পাৰোঁ। এনেকৈ অসম সাহিত্যৰ লগত দেউতাৰ যিটো পুতহ প্ৰসংগ, আজি চৰদে আব্দুল মালিকে হওক, বিধৰ শৰ্মা হওক, বীৰেন্দ্ৰ কমল ভট্টাচাৰ্য হওক, নাম বৰুৱা হওক, চিত্ৰদেৱ মহন্ত হওক, অসম সাহিত্যৰ এনেকুৱা এজন সভাপতি নাই আজি 1964-65 চনৰ পৰাই যি আমাৰ ঘৰলৈ যোৱা নাই, আমি যাক লগ পোৱা নাই বৰ্তমান মুহূৰ্তলৈকে। প্ৰত্যেকজন সভাপতিৰ লগতে প্ৰত্যেকজন সাহিত্য সভাৰ কৰ্মকৰ্তাৰ লগত দুটা এটা সম্পৰ্ক আছিলে। আৰু অসম সাহিত্য সভাৰ মজিয়ালৈ মৰাণ, কছাৰী, সোণোৱাল এই সম্প্ৰদায়ৰ লোকসকলক, চাহ জনজাতি লোকসকলক তেতিয়া লৈ আহিছিলে। সৰুৰ পৰা সেইবিলাক দেখিছোঁ। কবিতা লিখিবলৈ যেনেকৈ মানুহক শিকাইছিলে, সাহিত্য চৰ্চা কৰিবলৈ দেউতাই সেইবিলাক মানুহক শিকাইছিলে, হাতত ধৰি পেলাই লৈ আহিছিলে সাহিত্য বা মজিয়ালৈ। তাৰপিছত আমি 4ৰ্থ শ্ৰেণী মানত তেতিয়া আছোঁ বোধ কৰোঁ। 72 চনত দেউতাই ৰাজনীতিত পূৰ্ণাংগ ৰূপত জঁপিয়াই পৰিলে।
ছ'চিয়েলিষ্ট প্ৰাৰ্থী হিচাপত জয়পুৰ সমষ্টিত প্ৰতিনিধিত্ব কৰিছিলে। এতিয়া নাহৰকটীয়া সমষ্টিত এইটো গোলাপ বৰবৰা, নিহাম বৰুৱা, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য লগত দেউতাৰ ঘনিষ্ঠ সম্পৰ্ক আছিলে, বিশ্ব গোস্বামী। তাৰপিছত জৰ্জ ফাৰ্ণাণ্ডেজ, আমি দিল্লীত দেউতাৰ লগত গৈছিলোঁ। জৰ্জ ফাৰ্ণাণ্ডেজ, চন্দ্ৰশেখৰ, এইসকল ৰাষ্ট্ৰীয় নেতাৰ লগত তাৰ ব্যক্তিগত যোগাযোগ আছিল। জয়প্ৰকাশ নাৰায়ণৰ আদৰ্শৰে দেউতা অনুপ্ৰাণিত আছিল আৰু সেই নেতাসকলৰ কথাবিলাকো আখৰে আখৰে পালন কৰিছিল। আমাৰ দেউতাৰ জীৱনত আমাৰ ককা পদ্মশ্ৰী গোস্বামী ডাঙৰীয়াৰ এটা বিৰাট প্ৰভাৱ আছে আমাৰ দেউতাৰ জীৱনত। এইখিনি কথাৰ লগতে আহি যাব আমাৰ পাৰিবাৰিক কথা, আমাৰ আৰ্থিক সচলতাৰ কথা বাদ দি পেলাই আমাক যিটো আধ্যাত্মিক আৰু বৌদ্ধিক যিটো চহকী এটা পৰিকাঠামোৰ মাজত ৰাখিছিলে আৰু তাৰ জৰিয়তে আমি আজি ৰাজ্যিক পৰ্যায়তে হওক, আমাৰ ৰাষ্ট্ৰীয় পৰ্যায়তে হওক, আমি এটা কাম কৰিবলৈ নিজকে প্ৰস্তুত কৰিবলৈ এটা সাহস কৰিব পাৰোঁ। এইখিনি দেউতাৰ অৱদান বুলি ক'ব পাৰোঁ আমি। ৰাম গোস্বামী আৰু মই প্ৰায় সমবয়সী। তেখেতৰ লগত মোৰ এটা ঘৰুৱা সম্বন্ধ আছে। তাতকৈ ডাঙৰ সম্বন্ধ হ'ল যে তেখেতৰ মোৰ লগত এটা সাংস্কৃতিক সম্বন্ধ। তেখেত সাহিত্যৰ মানুহ, বিশেষকৈ কবিতাৰ মানুহ। মই যদিও কবিতা নুবুজোঁ, সাহিত্যৰ মানুহ নহয়, কিন্তু সাহিত্য আৰু সংস্কৃতিৰ দিশৰ দুয়োটাৰে এটা ওতঃপ্ৰোত সম্বন্ধ আছে। মই তেখেতক লগ পোৱাৰ পাছত আমি বহু বিষয়ে আলোচনা কৰিছোঁ, অসমৰ সংস্কৃতিৰ বিষয়ে। আৰু তেখেতে এটা মোক চাহ বাগানৰ মজদুৰ আৰু বিহুৰ এটা মোক সমন্বয়ৰ এটা অনুষ্ঠান পৰিৱেশন কৰিবৰ কাৰণে এটা মোক তেখেতে লিখি এটা আলেখ্য এখন দিছিলে। সেইখনৰ পৰিৱেশনো কৰিছিলোঁ। ৰাইজে খুব ভালকৈ তাক আদৰিও লৈছিল। কিন্তু সেই মই অন্যান্য বস্তু লেখা পঢ়াবোৰ হেৰুওৱাৰ দৰে সেইবোৰ বস্তু মই ক'ত হেৰুৱালৈকে ঠিক নাই। হয়তো তেখেতৰ হাততো সেইটো বস্তু এতিয়া আছে নাই মোৰ সন্দেহ। গতিকে তেখেতক মই বহুত আগৰ পৰাই জানো। 1965-66 চনমানৰ পৰাই জানো। আৰু তেখেত যি বাগানত আছিলে সেই বাগানলৈও মই গৈছোঁ আৰু তাতো মই মোৰ অনুষ্ঠান পৰিৱেশন কৰিছোঁ সেই বাগানত। দাদাৰ কথা ক'বলৈ আচলতে কি হৈছে, দাদা আমাতকৈ অলপ ডাঙৰ আছিলে বহুত। দাদাৰ সৰু অৱস্থাটো মানে আমাৰ ঠিক মনতেই নপৰে। মোতকৈ দাদা আছিলে 16 বছৰৰ ডাঙৰ। কিন্তু দাদাক মানে এই বুলিয়েই জানিছিলোঁ বেছি, আমি বাগানত আছিলোঁ, দেউতা বাগানত চাকৰি কৰিছিলে। তিনিজনী ছোৱালী, দাদা আছিল ডাঙৰ। দাদাক এইটো কথা জানিছিলোঁ, সৰুতে দাদা মামাৰ ঘৰত ডাঙৰ হৈছিল, ৰংদৈ সত্ৰত ডাঙৰ হৈছিল। দাদা সেই নাম গুণ এইবিলাক গাই দাদা ব্যস্ত আছিলে। তাৰপিছত দাদা ধেমেলীয়া আছিলে আৰু দাদা খুব কথাবিলাক সহজভাৱে লৈছিলে। তাৰপিছত দেউতা আমাৰ জানো যোৰহাট মেলেঙত দেউতাহঁতৰ ঘৰ, কিন্তু আমি মাজে সময়ে বাগানৰ পৰা ফুৰিবলৈ গৈছিলোঁ আৰু বাগানতে আমি সৰুকালছোৱা পাৰ কৰিছিলোঁ। দাদা মাজে মাজে আহে। দাদাৰ সৰুকালটো মোৰ মনতেই নাছিল। ধুতি পাঞ্জাবী পিন্ধাই মই দাদাক দেখিছিলোঁ। সেইখিনি দৃশ্যহে মোৰ মনত আছে। আৰু দাদা মোতকৈ প্ৰায় বোধহয় 16 বছৰমানৰ ডাঙৰ আছিল। দাদা যেতিয়া বাগানত আমি আছিলোঁ, নাম কীৰ্তন কাৰোবাৰ ঘৰত গ'লে দাদা অবিহনে যেন নাম কীৰ্তনেই নহ'ব। মাজে সময়ে নাম কীৰ্তন পাতিবলৈ হ'লে দাদাক মাতি খবৰ দি আনে। তাৰপিছত দাদা যেতিয়া ওচৰত আমাৰ চাকৰি কৰিছিল, আমাৰ দেউতা আমাৰ বাগানৰ ওচৰত যেতিয়া চাকৰি কৰিছিল দাদা তেতিয়া শনিবাৰে দেওবাৰে সদায় ঘৰলৈ আহিছিলে। কিন্তু দাদা তেতিয়া আছিল ধেমেলীয়া। আন এটা আমাৰ দেউতা আছিল খুব সুশৃংখল, খুব মানে অলপ চিৰিয়াছ টাইপৰ। যিকোনো কথা ক'লে মানে সেইটো সময়মতে হ'বই লাগিব। ক'ৰবাত যদি যাব লাগে সময়মতে যাবই লাগিব। তেনেকুৱা ধৰণৰ দেউতাৰ চাপো অৱশ্যে আমাৰ গাত পৰিলে, নপৰা নহয়। আমাৰো সেই তেনেকুৱা এটা আছে। আৰু কিন্তু দাদাৰ এটা চাপ আমি গাত, মই বিশেষকৈ দাদাৰ এটা বস্তু ল'বলৈ খুব চেষ্টা কৰিছিলোঁ। দাদা সেইখিনি সময়ত লিখা মেলা খুব কৰিছিলে।
কিন্তু তেতিয়া মোৰ ঠিক সপ্তম শ্ৰেণী অষ্টম শ্ৰেণীৰ পৰা এটা মানে মোৰ মনত সদায় ভাৱ আহিছিল দাদাৰ নিচিনাকৈ মই লিখিব পাৰিম নেকি। আৰু তেনেকৈ দুই এটা গল্প কবিতা লিখিছিলোঁ, আলোচনীটো দিছিলোঁ। তাৰপিছত সেইটো সময়ৰ গতিত সেইটো বহুতখিনি বাধা পৰি গ'ল, নহ'ল। কিন্তু আকৌ লাহে লাহে এতিয়া মানে মোৰ সেই বস্তুটো মানে উঠিছে মনত, আকৌ যেন মই লিখা মেলা কৰিছিলোঁ কিছুদিন। ঠিক দাদাৰ মানে প্ৰভাৱটো মোৰ গাত সেইখিনি আহিছে বুলি মই জানো। আমি যেতিয়া মেলেঙৰ ঘৰলৈ মাজে মাজে যাওঁ তেতিয়া আমি মানে শুনো সেইখনহে হেনো আমাৰ আচল ঘৰ। কিন্তু বাগানত জন্ম হোৱাৰ কাৰণে সৰু অৱস্থাত সেইখন আচল ঘৰ বুলি মানে কয় যদিও আমি মানি ল'বলৈ টান পাইছিলোঁ কিন্তু যেতিয়া বহুত ডাঙৰ হ'লোঁ তেতিয়াহে বুজি পালোঁ যে আচলতে আমাৰ মেলেঙৰ ঘৰখনেই আচল ঘৰ। তাতে দাদাৰ প্ৰভাৱটো অলপ বেছি পৰিছিলে। মেলেং চেলেঙত দাদা আছিলে। ৰংদৈ মামাৰ ঘৰত গৈছিলোঁ, মামাৰ ঘৰতো দেখিছিলোঁ সত্ৰ, নাম, গুণ, ৰাস সেইবিলাক মানে আমাৰ অকণমান মানে ভাল লাগিছিল কেইদিনমানৰ কাৰণে, কিন্তু আমি খুব বেছি তাৰ সাৰমৰ্ম আমি ইমান জনা নাছিলোঁ। সেইবিলাকৰ বিষয়ে অভিজ্ঞ দাদাহে। আমি একেবাৰে সেই বিষয়ে ইমান অভিজ্ঞতা আমাৰ নাই। আমাৰ এতিয়াও মানে মোৰ মনটো শৈশৱৰ স্মৃতি এতিয়াও মোৰ মনত মানে জাগি উঠে মোৰ বাগানখনে। যি কাৰণে নেকি আজি 30-40 বছৰ বয়সতো মোৰ নিজৰ ঘৰ বুলি মই বাগানলৈহে দৌৰি গৈছোঁ চাবলৈ। গতিকে গাঁৱৰ ঘৰ, মামাৰ ঘৰ বা ককাৰ ঘৰৰ লগত সম্পৰ্কটো মোৰ দাদাৰহে বেছি আছিলে। দাদা সৰু অৱস্থাত তাতেই ডাঙৰ হৈছিল আৰু তেওঁলোক সত্ৰৰ ৰাস কৰা, ভাওনা কৰা সেইবোৰ দাদাৰ মুখতহে শুনিছিলোঁ। আৰু ভাওনাৰ বচনবোৰ আগতে ঘৰত মাতি মাতি আমাক শুনাই আমি মানে খুব ফূৰ্তি পাইছিলোঁ তেতিয়া সেইবিলাক কথাত। পৰিয়ালৰ এজন হ'লে কেনেকুৱা কৰিছিল? দেউতাই দাদাক মই কৈছোঁৱে, দাদা অলপ ধেমেলীয়া ধৰণৰ আছিলে। কিছুমান কথা দাদা খুব মানে গভীৰ চিন্তাভাৱে নলৈছিল, খুব গভীৰতালৈ দাদা যোৱা নাছিল কেতিয়াও। আৰু সেইখিনি মানে আহাৰ এইটো কাৰণেই নাছিলে, তেতিয়া দাদাও দূৰে দূৰে আছিলে, আমিও দূৰে দূৰে আছিলোঁ। দাদা ঠিক লগত নাছিল। দাদা সৰু অৱস্থাৰ পৰা দাদা বাহিৰে বাহিৰে ডাঙৰ হৈছিলে, মানে মামাৰ ঘৰত ডাঙৰ হৈছিলে। তাৰপৰা দাদা ঘৰলৈ আহিল। ঘৰত আহে দাদাই শনিবাৰ দেওবাৰে দেউতাক মাকক খবৰ কৰিব লাগে। শনিবাৰ দেওবাৰে বাগিচাৰ পৰা আহে। বিহুৱে সংক্ৰান্তিয়ে তিনিওটা ভতিজাক লৈ আহে। পূজাই পাৰ্বণে এইবিলাকত আহে। দাদা মানে ফূৰ্তি কৰি খুব ভাল পাইছিলে। দাদা খুব মানে হেৰিলৈ নগৈছিল, গভীৰতালৈ নগৈছিল। কিবা সমস্যা আছিল, হ'ব সমস্যা এইবোৰ শেষ হৈ যাব, নিজে নিজে চল্ভ হৈ যাব। দাদাৰ অলপ তেনেকুৱা ধাৰণা এটা আছিল। আৰু এই চাহ বাগানৰ যিবিলাক আমাৰ যিটো বাগিচাত ঘৰ আছিলে, সেই চাহ বাগিচাৰ মানুহবিলাকৰ লগত, বনোৱাবিলাকৰ লগত দেউতাৰ কিবা সম্পৰ্ক আছিলে নেকি? সাংস্কৃতিক ফালে হওক, লিখা মেলা ফালে হওক। দাদাৰ বাগানত তেনেকুৱা মোৰ খুব এটা সম্পৰ্ক মোৰ মনত নপৰে। কিন্তু দাদাৰ ওচৰতে দাইচাজান বুলি এখন স্কুল আছিলে। তাত বিজয়লক্ষ্মী ME স্কুল বুলি দাদাই এখন স্কুল প্ৰতিষ্ঠা কৰিছিলে। সেইখন স্কুললৈ কিছুদিন ময়ো গৈছিলোঁ, 5ম শ্ৰেণীত আছিল। দাদাই কিন্তু তাত জনজাতি সম্প্ৰদায় নে কি মৰাণ সম্প্ৰদায়ৰ মানুহবিলাকক লৈ দাদাই বহুত তাত অনুষ্ঠান পাতিছিলে। গান নাচ শিকাইছিল আৰু বিভিন্ন ঠাইৰ পৰা বহুতো অতিথি দাদাই নিমন্ত্ৰণ কৰি আনিছিলে। সেইখিনি কথা কিন্তু মোৰ মনত আছে। টিপুগড়ৰ পৰা 2.5 মাইলমান যাব লাগে দাইচাজান। বিজয়লক্ষ্মী ME স্কুল এখন দাদাই তাত প্ৰতিষ্ঠা কৰিছিলে। সেইখিনি সময়তে মই দাদাৰ মানে সাংস্কৃতিক দিশটো দেখিছিলোঁ। দাদাই মানে বহুত অনুষ্ঠান পাতিছিলে আৰু মৰাণ সম্প্ৰদায়ৰ মানুহখিনিক লৈ দাদাই বহুতখিনি মানে তেওঁলোকক আনি তাত নৃত্য গীত, আনকি তেতিয়া এখন লাচিত বৰফুকন নামৰ এখন নাটকো দাদাই কৰাইছিলে। মোৰ মানে সেইখিনি ভালকৈ মনত আছে, তেওঁলোকক দি পেলাই সেইখিনি মনত আছে। তাৰপিছত আৰু এটা মনত পৰিছে, মই যেতিয়া 9ম শ্ৰেণীত নে 10মান শ্ৰেণীত আছিলোঁ, তেতিয়া দাদাই এটা কৃষ্ণ নৃত্য দিছিলে। অল আছাম মানে টিচাৰ্ছ এছ'চিয়েশ্যনৰ কিবা এটা আছিল নে কি আছিল যে মোৰ ইমান মনত নাই। ডুমডুমা নাট্য মন্দিৰত মই দাদাই কৃষ্ণ নৃত্য দিয়া দেখিছিলোঁ। তেতিয়া মোক চবেই জোকাই, তোৰ দাদাই ইমান নাচে, তহঁতি নাচিব নাজানো নেকি, এনেকৈ বুলি কয়। আৰু তেতিয়া আকৌ মনে মনে গৌৰৱ অনুভৱ কৰিছিলোঁ। দাদাই চনটো হ'ব হেৰি 66-67 66 কি 67 চনত হ'ব। ডুমডুমা নাট্য মন্দিৰতে হ'ব বোধহয়। দাদাই এটা কৃষ্ণ নৃত্য দিছিলে। তেতিয়া আৰু মানে অলপ ফূৰ্তি পাইছিলে। দাদাই কিন্তু সেইখিনি সময়ত বহুত প্ৰাইজ পাইছিলে, বহুত মানে তাত নিমন্ত্ৰিত অতিথি আছিলে। তাৰপৰা অতিথিবিলাক দাদাক মানে বহুত মানে পুৰস্কাৰ ঘোষণা কৰিছিলে।
মই নৱমমান শ্ৰেণীত থাকোঁতে সেইটো মোৰ মনত আছে। আৰুতো মই কৈছোঁ বাগানত দাদাৰ অবিহনে যেন নাম কীৰ্তন নহ'ব, চবৰে সেইটোৱে মন আছিল। যেতিয়া নাম কীৰ্তন পাতে প্ৰত্যেকে সোধে ৰাম আহিব পৰা অৱস্থাত আছেনে নাই। দাদা আহিব পাৰিব বুলি ক'লেহে বাগানত নাম কীৰ্তন পাতিছিলে। দাদাৰ বিয়াখন যে মোৰ একদম ভালকে মনত আছে। দাদা 62 দাদাৰ বিয়া পাতিছিলে আৰু আমাৰ মানে অৱস্থা নাই তেতিয়া, আৰু চীনা যুদ্ধ মুঠতে তেতিয়া 62 চন। সেইকাৰণে বিয়া ইমানেই মনত আছে নহয়। এনেকুৱা এটা আমি শুনিছোঁ যে বোলে 1 তাৰিখে বোলে যুদ্ধ হ'ব, গতিকে দাদাৰ বিয়া আছিলে 3 ডিচেম্বৰত। এতিয়া 1 তাৰিখে যুদ্ধ হ'ব, গতিকে আমাৰ বাগানত মানে চব মানুহবিলাক ঘৰলৈ পঠিয়াইছে। ইউৰোপিয়ান চাহাববিলাকে মেমবিলাক অকলে পঠাই দিছে দাদাৰ বিয়াত। বাগানৰ পৰা যিটো আমি হেল্প পাব লাগে সেইটো পোৱা নাই। মানে ইউৰোপিয়ান চাহাবৰ তেতিয়া মানে মগজ মানে একেবাৰে ওলোটা হৈ আছে। বাইদেউ পঢ়িছিলে তেতিয়া ডিব্ৰুগড় কানৈ কলেজত বোধহয় বাইদেউ পঢ়িছিল। বাইদেউ আহিছে, বাইদেউ কৈছে মা কেনেকৈ বিয়া পাতিবা, গোটেই শৈ খোৱা চৰু খোৱা শদিয়াৰ পৰা মানে আহি ভগনীয়া ডিব্ৰুগড়ত ভৰি পৰিলে। এইখিনি সময়তে তোমালোকে কি সাহসত বিয়া পাতিছা। তেতিয়া দেউতাই কৈছে যে মোৰ এটা ল'ৰা মই বিয়া পাতিম বুলি ক'লোঁ, মই যুদ্ধ হ'লেও 3 তাৰিখে মই বিয়া পাতিমেই পাতিম। দেউতা মানে এনেকুৱা আছিলে দেই, মই পাতিমেই বিয়া। সেইকাৰণে সেই বিয়াখন দাদাৰ বিয়াখন মানে একদম ভালকৈ মনত আছে। আৰু 1 তাৰিখে চব মানে বাগানৰ মানে মানুহবিলাকে থাকিব, মহিলা ল'ৰা ছোৱালী চবেই নিজ নিজ ঘৰলৈ পঠিয়াই দিব, মানে তেনেকুৱা এটা আছিল। আৰু কিন্তু মানে নাই, মোৰ বাইদেৱে ধৰিলে আমাৰ এজন ল'ৰা, আমি মৰিলে চব মৰিব লাগিব, গতিকে বিয়াত কোনো যাব নোৱাৰিব। কিন্তু 1 তাৰিখে যে ৰাতি মানে ৰেডিঅ'ত নিউজ লৈছে যে যুদ্ধ নহয়, তেতিয়াহে দাদাৰ বিয়া 2 তাৰিখে জোৰোণ দিছে, ৰভা দিছে। 3 তাৰিখে দাদাৰ ডাঙৰ বিয়া, বিৰাট বিয়া। দেউতাই এটা ল'ৰা বিয়া বুলি মানে বিৰাট উলহ মালহেৰে যি আছিল সৰ্বোচ্চ দি দেউতাই দাদাৰ বিয়া পাতিছিল। ৰামৰ বিষয়ে ক'বলৈ আচলতে ধৰিম ক'ত এৰিম ক'ত মোৰ চিন্তা হয় ন। ল'ৰাকালৰে ৰাম উপজাই নাছিল, মই উপজা ঠাইত, কিন্তু প্ৰায় তেতিয়াৰ পৰাই ৰংদৈতে ডাঙৰ হোৱা, আৰু ৰংদৈতে মোমায়েকৰ ঘৰত থাকি ডাঙৰ হোৱা সকলোৱে জানে। মোৰ প্ৰায় ৰাস্তাটোৰ ইপাৰে সিপাৰে, মাথাউৰি আমাৰ ৰাস্তা নাছিলে, মাথাউৰি ইপাৰে সিপাৰে আমাৰ ঘৰ। আৰু আমি সেইখন প্ৰাথমিক বিদ্যালয় যিখন তাতে পঢ়িছিলোঁ। জগন্নাথ বৰুৱা বাবু আমাৰ শিক্ষক, তাৰপিছতো দুগৰাকী আমাৰ শিক্ষক সলনি হৈছিলে। যে হওক, সেইটো আমাৰ ল'ৰাকাল স্কুলৰ কাম। তাৰপিছতো এই সেউজীয়া দেশৰ কবি হোৱা বহুত আগলৈকে এটা সম্পৰ্ক আছিল। মই তাতে অলপমান দিনৰ ডাঙৰ ৰামতকৈ, অলপ বৰ বেছি দিনৰ সময় একেলগে খেলা ধূলা কৰা, একেলগে কাজিয়া কৰা, একেলগে ধেমালি ধূলা কৰা, এইটোৱে আছিলে। আৰু তেতিয়া ৰামৰ এটা ডাঙৰ গুণ আছিলে, আমি কোনো চৰ্চা কৰিব নোৱাৰিলোঁ। আমাৰ ৰামঘৰত যে ৰাস উৎসৱ হয়, এই ৰাস উৎসৱৰ লগত ৰামৰ যিটো সম্পৰ্ক, ঘনিষ্ঠ সম্পৰ্ক, সেইটো আমাৰ নাছিল। আমি আছিলোঁ নিশ্চিতভাৱে, কাৰণ ৰাসৰ সকলো কাম ৰামৰ বৰমাই গণেশ দাইটি আৰু মোৰ খুৰা হৰকান্ত গোস্বামী দুইজনৰ পৰা যোৱা, একেবাৰে এনেকুৱা যোৱা লগা মানুহ, তেওঁলোক দুজনৰ ওপৰতে নিৰ্ভৰ কৰি গোটেইখিনি হৈছিল। আৰু সেই ওচৰতে থকাৰ কাৰণে ৰামে বহুতখিনি তেওঁলোকৰ গুণ আয়ত্ব কৰিছিলে। মই বেলেগলৈ গুচি গ'লোঁ দেউতাৰ চাকৰিৰ সূত্ৰে, আমি এতিয়া বেলেগলৈ ঠাইলৈ গ'লোঁ, ঘূৰি আহি আকৌ যোৰহাটলৈ আহিলোঁ। কিন্তু ৰামৰ যিটো সুবিধা আছিলে, এই দুজন নিজৰ মোমায়েক, ইজনো মোমায়েক, মোৰ খুৰাও তাৰ মোমায়েকে, এই দুজনৰ সংস্পৰ্শলৈ আহি সেই যিখিনি গুণ আয়ত্ব কৰিব লাগে সেইখিনি সুন্দৰকৈ কৰিছিলে। ৰাসৰ গোটেইখিনি কাৰুকাৰ্য, নাটক লেখা মোৰ খুৰাই কৰিছে, ভাওনাৰ আখৰা খুৰাৰ দায়িত্ব লৈছে, গণেশ দায়িত্বৰ দায়িত্ব লৈছে, আৰু লগতে ৰামত লগে লগে আছিলে। ৰাম আৰু মই প্ৰায় একে বয়সীয়া, অলপ ডিফাৰেঞ্চ আছে। আমি প্ৰথম লগ খাওঁ আমাৰ পুৰণা ঘৰত কাঠগাঁও। যেতিয়া সিও স্কুলত পঢ়ে, ময়ো স্কুলত পঢ়োঁ। কিন্তু সি আছিলে ৰংদৈ, তাৰ মোমায়েকৰ ঘৰত, আৰু মই আছিলোঁ কাঠগাঁৱত খুৰাহঁতৰ ঘৰত। আমাৰ পৰিয়ালটোত পৰিয়াল বুলি নকওঁ, আমাৰ বংশটোত
মাত্ৰ 6ঘৰমান মানুহ আছিল, কাজগাঁৱত আছিল। আৰু ৰামৰ যোন ককাক আছিল তেখেত সকলোতকৈ ডাঙৰ আছিল, বেলেগে আছিল। আৰু আমাৰ ঘৰখন তাহাঁতৰ পৰা আধা কিলোমিটাৰমান দূৰত আছিল। এতিয়া ৰংদৈ পঢ়ি থাকোঁতে ৰাম মাজে মাজে কাজগাঁৱলৈ আহিছিল, আৰু তেতিয়া মই প্ৰায়ে তাক লগ পাইছিলোঁ, আৰু দুটাই একেলগে ফুৰা চকা কৰা, কথা বতৰা পতা। ভাল কিতাপ পত্ৰ আৰু মহান মানুহসকলক শ্ৰদ্ধা কৰিব লাগিব। সকলো মানুহকে সমান ভাৱ ল'ব লাগিব, তেতিয়াহে আমাৰ জয় হ'ব। কবিতা লিখিবলৈ কি ক'ব? কবিতা লিখিবলৈ কি ক'ব? কবিতা ল'ৰা ছোৱালী কবিতাইতো তোমালোকে পঢ়িব লাগে। কবিতাই হৈছে প্ৰথম সাহিত্য। যদি আমি পঢ়ি থাকোঁ একেদিনাখনেই নহয়, পিছলৈ ভাল হৈ যাব। এনেধৰণে ক'ব লাগিব।